হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। যদি আপোনালোকে নাজানে যে কুলিয়ে কিয় কাউৰীৰ বাহত কণী পাৰে, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বিজ্ঞানীসকলৰ মতে আন চৰাইৰ দৰে কুলিৰ বাহ সজাৰ কোনো প্ৰৱণতা দেখা নাযায়। পক্ষী জগতত কণী উমনি দিয়া আৰু কণীৰ পৰা পোৱালি জগিলে পোৱালিক টোপ খুওৱা আদি কামবোৰ সাধাৰণতে মাইকী চৰাইজনীয়ে কৰে। কিন্তু মাইকী কুলিৰ এইবোৰ কামতো আগ্ৰহ নাই। দৰাচলতে এনেধৰণৰ কাম কাজৰ যি প্ৰৱণতা সেয়া শৰীৰৰ ভিতৰত সৃষ্টি হোৱা কেতবোৰ হৰমনৰ প্ৰভাৱত ঘটে। ইয়াৰ প্ৰভাৱতে মাইকী চৰাইয়ে কণী উমনি দিয়ে, পোৱালি জগাই, পোৱালি লালন পালন কৰে। চৰাইৰ এইবোৰ কামৰ মূলতে আছে প্ৰলেক্টিন নামৰ এক ধৰণৰ হৰমন। পৰীক্ষাৰ পৰা দেখা গৈছে যে মাইকী কুলিৰ বেলিকাই সিহঁতৰ শৰীৰত এই প্ৰলেক্টিন হৰমনত খৰিত নহয়, ফলত সিহঁতৰ মাতৃত্ব নাজাগে। মাতৃত্ব নাজাগিলে কিন্তু কুলিয়ে কণী পাৰে। কণী পাৰিলে সেই কণীৰ পৰা পোৱালিও জগিব লাগিব। সেয়ে কুলিয়ে আন এটা উপায় লয়। এই বিষয়ত কুলিৰ বুদ্ধি কাউৰীতকৈ বহুত বেছি। তদুপৰি কুলিৰ কণী পৰাৰ আগে মাইকী কুলিয়ে কোন কাউৰীয়ে বাহত কণী পাৰিছে তাক বিচাৰি ফুৰে। কুলি দেখিলেই কাউৰীয়ে চোঁচা মাৰি খেদি আহে, কাৰণে কাউৰীক ফান্দত পেলাবলৈ মতা কুলিটোৱে কাউৰীৰ বাহৰ আগত অহা যোৱা কৰি থাকে। কুলিক দেখা মাত্ৰকে কাউৰীয়ে বাহৰ পৰা ওলাই খেদা দিয়ে। মতা কুলিটোৱে তেতিয়া কাউৰীক উৰুৱাই বাহৰ বহু দূৰলৈ লৈ যায়। এই সুযোগতে অৰ্থাৎ কাউৰীৰ বাহত নথকাৰ সুযোগতে মাইকী কুলিজনীয়ে আহি কাউৰীৰ বাহত কণী পাৰেহি। কণী পৰা হৈ গ'লে কুলিজনীয়ে মতা কুলিটোক সংকেতেৰে জনাই দিয়ে। ইয়াৰ পাছত মতা কুলিটো বেগেৰে উৰি কাউৰীৰ ওচৰৰ পৰা পলাই যায়। বেচেৰা কাউৰী আকৌ বাহলৈ উভতি আহে। কিন্তু কুলিৰ কণী কাউৰীৰ কণীৰ সৈতে দেখিবলৈ একে হোৱা বাবে কাউৰীয়ে কুলিৰ কণী চিনিব নোৱাৰে। নিজৰ কণী বুলি ভাবিয়েই পোৱালি নজগা পৰ্যন্ত কাউৰীয়ে কুলিৰ কণীকে উমনি দি থাকে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব, সকলো ভিডিঅ' সকলোৰে আগত পাবলৈ।